Hello everyone, so আজি ভিডিওটো বহুত স্পেশাল হ'ব গৈছে কাৰণ আজি তোমাক দেখাম তিনটা চেপ্টাৰৰ ইম্পৰ্টেন্ট কোৱেশ্চন বা কমন কোৱেশ্চন বুলিও ক'ব পাৰা তোমাৰ চেপ্টাৰ নম্বৰ হ'ব 7 সানাং জামিতি এন্ড তোমাৰ চেপ্টাৰ নম্বৰ হৈছে 8 ত্ৰিকোণমিতিৰ পৰিচয় এন্ড চেপ্টাৰ নম্বৰ হৈছে 9 ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ সো তিনটা চেপ্টাৰৰ পৰা মই দেখাই দিম আমি ইম্পৰ্টেন্ট কোৱেশ্চন আৰু তোমালোকক মই কৈ দিম যে টোটাল তিনটা চেপ্টাৰৰ পৰা কিমান নম্বৰ পাবা আৰু এটা কথা কৈ দিও 2020 যে অকল এক্সামিনেশনটো দিছিলে সো হে অকলক মানে কি মই যিকিটা কমন দিছিলো বা ইম্পৰ্টেন্ট কোৱেশ্চন দেখাই দিছিলো সো এক্স্যাক্টলি আহিছে হেকিটা কমন কোৱেশ্চন আৰু এক্স্যাক্টলি মিলিছে সো তোমালোকে মিলাই চাব পাৰা মোৰ জনকা আগত ভিডিও দিয়া আছে তোমালোকে আকৌ 2020 কোৱেশ্চন পেপাৰ মিলি চাব পাৰা তেতিয়াল তোমালোকে গম পাই যাবা সো এইবাৰো মই তোমালোকক হেনকৈ ইম্পৰ্টেন্ট কোৱেশ্চন দিম একেবাৰে 2021 ত ডাইৰেক্ট মিলিব ঠিক আছে তোমালোকে একো টেনচন কৰিব দৰকাৰ নাই সো মই তোমালোকক দেখাই দি আছো তুমি এটো 99% কমন হিচাপে লব পাৰা এই তিনটা চেপ্টাৰৰ কমন মই দি আছো ঠিক আছে সানাং জামিতি এন্ড তোমাৰ ত্ৰিকোণমিতিৰ পৰিচয় এন্ড তোমাৰ ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ তিনটা চেপ্টাৰৰ পৰা মই কমন ইম্পৰ্টেন্ট কোৱেশ্চন দি আছো আৰু এটো হ'ব তোমাৰ পাৰ্ট 3 ঠিক আছে পাৰ্ট 1 পাৰ্ট 2 जो মই সোৱা নাই সো চাব পাৰা আৰু মই এটো পাৰ্ট 3 বনাই আছো আৰু যেটো নেকি 99% কমন হ'ব হেনকা হিচাপে এটো তুমি ধৰি লব পাৰা ঠিক আছে মই বেছি দিন কৰি ভিডিও আৰম্ভ কৰো সো ডোন্ট ওয়েস্ট টাইম এন্ড লেটস গেট স্টার্ট ওকে মই দেখাই দি আছো কোন কিটা ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব তোমালোকৰ কিতাপত তোমালোকে নোট কৰি লবা মই পেজ নম্বৰ কৈ দিম আৰু অংকটো দেখাই দিম ঠিক আছে তোমালোকে হুনকালে নোট কৰিবা ঠিক আছে আই হোপ তোমালোকে নোট কৰিবা ওকে তো আমি স্টার্ট কৰো আগত ত্ৰিভুজলৈকে দিয়া হৈছিল পাৰ্ট 2 আছে ত্ৰিভুজলৈকে তোমালোকে যদি সোৱা নাই তো চাব পাৰা আৰু পাৰ্ট 1 টো যদি সোৱা নাই চাব পাৰা এইটো ভিডিওৰ হেকত তোমালোকে পাই যাবা দুটা ভিডিও সো ওকে মই তোমালোকক দেখাই দি আছো এবাৰ 2021 ত কোন কিটা ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব তোমালোকে হুনকালে নোট কৰি লবা ঠিক আছে পেজ নম্বৰ হ'ব তোমাৰ 199 আৰু তোমাৰ উদাহৰণ আছে 4 টো এটো তোমালোকে ৰাইট চিন ক্লিক কৰিবা তোমালোকৰ কিতাপত আৰু উদাহৰণ 5 টো ৰাইট চিন ক্লিক কৰিবা ঠিক আছে উদাহৰণ 4 আৰু 5 ওকে আমি আৰু আগবাঢ়ো সো এতিয়া আছে তোমাৰ অনুশীলনী ইয়াত 7.1 ৰ তোমাৰ 3 নম্বৰ অংকটো ৰাইট মাৰিবা আৰু 4 নম্বৰ অংকটো ৰাইট চিন মাৰিবা তাৰ পিছত নেক্সট আছে তোমাৰ এই অংকটো 1 নম্বৰটো তাৰ পিছত তোমাৰ এই 6 ৰ 1 তাৰ পিছত তোমাৰ আছে 7 নম্বৰটো আকৌ 8 নম্বৰটো লবা আকৌ হেকত 10 নম্বৰটো আছে এটো লবা পেজ নম্বৰ তোমালোকক কৈ দিছো 200 ঠিক আছে তাৰ পিছত এতিয়া হৈছে নেক্সট আছে তোমাৰ পেজ নম্বৰ 203 ইয়াত তোমাৰ এই অংকটো 6 নম্বৰটো এইবাৰ 2021 ত আহি গৈছিল সৰি 2020 ত আহি গৈছিল 21 ত নাহে তো এটো তোমালোকে লিখিব না লাগে ঠিক আছে তো এতিয়া নেক্সট চাও সো নেক্সট হল তোমাৰ 205 ৰ একেবাৰে হেকৰ অংকটো লৈ লবা অনুশীলনী আছে 7.2 ৰ এই 1 নম্বৰ অংকটো তোমালোকে চাবা ঠিক আছে বুজি থৈ দিবা বা জানি থৈ দিবা এক্সামত আহিব চান্স আছে ঠিক আছে এন্ড নেক্সট তোমাক দেখাই দি আছো 206 চেপ্টাৰ নম্বৰ আৰু তোমাৰ ইয়াত অংক কিটা চাবা ঠিক আছে 4 নম্বৰ অংকটো ৰাইট মাৰা 5 নম্বৰটো মাৰা 6 নম্বৰটো চাবা ঠিক আছে 7 নম্বৰটো নালাগে কাৰণ হল 7 নম্বৰটো তোমাৰ আহি গল এবাৰ 2020 ত আহি গল এবাৰ নাহে তো নালাগে আৰু 8 নম্বৰটো চাবা পাৰিলে 9 নম্বৰটো চাবা ঠিক আছে এন্ড দেন তোমাৰ এটো কমন হয় 207 পেজত 10 নম্বৰ অংকটো কমন হয় ঠিক আছে লৈ লবা দেন আমি আগত যাও আৰু চাও আগত তোমাৰ আছে 209 তোমাৰ 15 নম্বৰ উদাহৰণটো ৰাইট চিন ক্লিক কৰিবা আৰু এটো ইম্পৰ্টেন্ট কোৱেশ্চন বুলি লিখি থবা এন্ড নেক্সট আছে তোমাৰ 210 ত তোমাৰ অনুশীলনী 7.3 1 নম্বৰৰ 1 2 দুটা সাইড থৈ দিবা তাৰ পিছত 2 নম্বৰৰ দুটা সাইড থৈ দিবা 3 নম্বৰ 4 নম্বৰ ৰাইট চিন ক্লিক কৰা ওকে তাৰ পিছত আমি নেক্সট চাও নেক্সট তোমাৰ এটুত ইয়াত হৈ যায় তোমাৰ ইয়াত কমন কিনি হৈ যায় ঠিক আছে তাৰ পিছত আমি ত্ৰিকোণমিতিৰ যেটো নেকি পৰিচয় বুলি কয় হেতু চেপ্টাৰৰ ইম্পৰ্টেন্ট কোৱেশ্চন কিটা ওলাই আছো তোমালোকে ৰাইট চিন ক্লিক কৰিবা আকা কৰি সো ওকে স্পিড দেখাই দিও তোমালোকে টাইমটো বাছি যাব ওকে ইয়াত আছে তোমাৰ 221 পেজ নম্বৰ আৰু তোমাৰ ইয়াত উদাহৰণ আছে 5 এই অংকটো তোমালোকে ৰাইট চিন ক্লিক কৰি লোৱা তাৰ পিছত নেক্সট যেটো আছে হেতু হল তোমাৰ অনুশীলনী 8.1 ৰ তোমালোকে এটো 3 নম্বৰটো ৰাইট কৰা আৰু 4 নম্বৰটো 5 নম্বৰটো ৰাইট চিন ক্লিক কৰা ওকে তাৰ পিছত তোমালোকে ইয়াত আছে 222 ইয়াত 6 নম্বৰ 7 নম্বৰ আৰু 10 নম্বৰ অংক তিনটা অংক ৰাইট চিন ক্লিক কৰা দেন তোমালোকক আৰু মই দেখাই দি আছো নেক্সট ইয়াৰ পৰা তোমাৰ 8 নম্বৰ আহিব 8 নম্বৰ 2 কে থাকিব এটা অংকত তো তোমালোকে অনুশীলনী 8.2 ৰ এই কিটা অংক জানি থবা তোমাৰ 1 2 3
4 5 6টা অংক আছে 6টা অংকৰ ভিতৰত 5 নম্বৰটো 2020ত আহি গৈছিল এটো 5 নম্বৰটো এৰি গুটেই কেইটা জানি থৈ দিবা এটা আহিব আৰু 2 মাৰ্কস থাকিব ঠিক আছে আৰু টোটাল 8 মাৰ্কস আহিব এটো চেপ্টাৰৰ পৰা তো এতিয়া নেক্সট চাও নেক্সট হল তোমাৰ এটো হল তোমাৰ 231 পেজ নম্বৰ আৰু তোমালোকে এই অংকটো চাবা 5 নম্বৰ 6 নম্বৰ এটো অনুশীলনীৰ অনুশীলনী 8.3 তোমালোকে 5 নম্বৰ 6 নম্বৰ আৰু তোমাৰ 5 6 7 নম্বৰটো চাবা 8 নম্বৰটো নালাগে চালে চাই থবা তাৰ পিছত 2 নম্বৰৰ তোমাৰ এই গুটেই কেইটা অংকৰ ভিতৰত 5 নম্বৰ অংকটো এৰি দিবা 5 নম্বৰ অংকটো 2020ত আহি গৈছিল এইবাৰ নাহে তো গতিকে তোমালোকে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰটো এৰি 6 নম্বৰ এই কেইটা চাবা ঠিক আছে ইয়াৰ পৰা এটা আহিব 2 মাৰ্কস থাকিব 2 মাৰ্কস তাৰ পিছত তোমাৰ 233 মানে 233 তোমাৰ উদাহৰণ 13 টো ৰাইট কৰিবা ঠিক আছে তাৰ পিছত আমি নেক্সট চাও তাৰ পিছত আছে তোমাৰ 235 ত তোমাৰ 5 নম্বৰৰ যেটো নেকি 1 নম্বৰ অংক এটো এবাৰ আহিছিল 2 নম্বৰ আছিল 1 নম্বৰটো এটো আহিছিল 2020ত তো এটো নালাগে তো তুমি ইয়াৰ পৰা এটো লবা 1 নম্বৰটো বাদ দি 2 নম্বৰটো তোমালোকে লিখিবা ঠিক আছে 2 নম্বৰটো জানি থবা বুজি থবা ঠিক আছে 2 নম্বৰ এন্ড তোমাৰ এই অংকটো চাবা সৰি 3 নম্বৰটো চাবা আৰু 2 নম্বৰটো চাবা এটো 3 নম্বৰ হয় আৰু এটো 2 নম্বৰ এই দুটা চাবা তাৰ পিছত 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ এলৈকে জানি থবা ভালকে তাৰ পিছত তুমি 8 নম্বৰটো নালাগে 9 নম্বৰটো লৈ লবা 9 নম্বৰ 9 নম্বৰটো নালাগে বাৰু 10 নম্বৰটো লৈ লবা আৰু 9 নম্বৰটো চালে চাই থব পাৰা একে কমনলি যদি হয় তেতিয়া তোমাৰ 10 নম্বৰটো লৈ লবা তো ইয়াত শেষ হৈ গল এতিয়া এই নেক্সট চেপ্টাৰত আহি যাও নেক্সট চেপ্টাৰৰ নাম হৈছে আমাৰ ত্ৰিকোণমিতিক কিছুমান প্ৰয়োগ ওকে ইয়াত দেখাই দিও তো এটুত পাবা তোমালোকে এতিয়া যেটো চেপ্টাৰ এৰিলো এটুত আছে তোমাৰ 8 ঠিক আছে তো এতিয়া এটো চেপ্টাৰ কিনি চাও তো ইয়াত তোমাৰ আছে পেজ আছে 243 তোমালোকে উদাহৰণ লবা সৰি উদাহৰণ 5 টো এইবাৰ আহি গল 2020 সনত তো তোমালোকে 5 টো চাব নালাগে 5 টো এৰি দিবা উদাহৰণ 5 টো 2020 আহি গল এইবাৰ নাহে তো গতিকে তোমালোকে এইবাৰ কমনলি হ'ব যেটো এটো হল তোমাৰ 245 ত এই অংকটো তোমালোকে কমন লব পাৰা 7 নম্বৰ উদাহৰণ অংকটো ঠিক আছে এটো তোমালোকে মানে সিৰিয়াস লবা তাৰ পিছত তোমাৰ ইয়াত আছে 246 পেজ অনুশীলনী 9.1 ঠিক আছে ইয়াত তোমাৰ এই অংকটো লবা দুমহাৰ 2 নম্বৰ অংকটো লবা তাৰ পিছত ইয়াত তোমাৰ পেজ নম্বৰ আছে 247 ত 6 নম্বৰ ৰাইট কৰা 7 নম্বৰ কৰা 8 নম্বৰ 9 নম্বৰ 10 নম্বৰ 11 নম্বৰ ঠিক আছে তাৰ পিছত নেক্সট তোমালোকে এটো চাবা 348 13 নম্বৰটো চাবা আৰু 15 নম্বৰ আৰু 16 নম্বৰ ইয়াত ইমানলৈকে চাবা আৰু যিকিটা নাকি 2020 চনত আহিছে হেকিটা তোমালোকে চাই লবা কোৱেশ্চন পেপাৰত হেকিটা তোমালোকে নোট নকৰিবা হেকিটা অংক এৰি দিবা তাৰ পিছত ইয়াৰ পৰা যদি তোমালোকে এইকিটা অংক পোৱা চোৱা ভালকে তেতিয়া হলে ইয়াত যিমান কি নম্বৰ আছে সিলেবাস চাই লবা মই সিলেবাস চোৱা নাই মেথছৰ এটো চেপ্টাৰৰ তো সিলেবাস চাই তোমালোকে এই তিনটা চেপ্টাৰত কিমান আছে টোটাল পাই যাবা তিনটা চেপ্টাৰৰ সিলেবাস চেক কৰিবা তো এই তিনটা চেপ্টাৰ এত মই হেক কৰিছো এন্ড নেক্সট তোমাৰ পাৰ্ট 4 ত এই বিটৰ পৰা পাই যাবা হেকিটা ঠিক আছে তিনটা চাৰিটা চেপ্টাৰৰ মই কমন দি দিম যিমান কিনে আছে তো তোমালোকক নেক্সট ভিডিঅ'ত দি দিম হেকিটা তো তোমালোকক মই ফাইনালি তিনটা চেপ্টাৰৰ কমন দিলো আৰু এই তিনটা চেপ্টাৰ বহুত গুৰুত্বপূৰ্ণ কমন হল কাৰণ ইয়াৰ পৰা তোমালোকে যিমান কিটা দেখাইছো ন ইয়াৰ ভিতৰৰ পৰা অংক কিটা আহিব সো তোমালোকে ভালকে মন দি ৰাখিবা ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা এন্ড নেক্সট মই কমন দি দিম আৰু তোমালোকে মোৰ লগত কিবা যদি ডাইৰেক্ট কথা পাতিব বিচাৰা তো মোৰ ফেসবুক পেজত গৈ কথা পাতিব পাৰিবা WhatsAppত তাত WhatsAppৰ অপচন আছে তোমালোকক মই লিংক দি দিম WhatsAppৰ আৰু মোৰ আৰুটা চেনেল আছে সেকেন্ড চেনেল তো সেকেন্ড চেনেলটো লিংক ডেসক্ৰিপচনত সব লিংক পাই যাবা ফেসবুক আৰু ইউটিউব চেনেল আৰু এটা আছে হেতু তো তোমালোকে গৈ সাবস্ক্ৰাইব কৰিবা ভিডিও চাব পাৰিবা ঠিক আছে ওকে দেন মই ইয়াতে ভিডিওটো সামৰিছো